লখিমপুৰৰ বগী নদীত গুণোৎসৱ বৰ্জন কৰি একত্ৰিত প্ৰতিবাদ 4খন বিদ্যালয়ত। নমস্কাৰ, আপোনালোকে চাই আছে এনি ক্ৰনিকল আৰু আন এটি বিশেষ খবৰৰ সৈতে চিত্ৰখালত মই দিল ৰাণা। অন্যায়ভাৱে চামিলকৰণক লৈ অসন্তুষ্ট ৰাইজে চৰকাৰী শিক্ষা বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদেৰে কঁপাই তোলে বিদ্যালয়ৰ চৌহদ। বগী নদীৰ চামৰডুবি বিহদিয়া প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ বৰ্জনেৰে 4খন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ শতাধিক পুৰুষ মহিলাই উৎকট গৰমকো নেওচি হাতে হাতে ফেষ্টুন, প্লেকাৰ্ড, বেনাৰ লৈ চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্চাৰ হৈ পৰে। ৰাজ্যত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ চলি থকা সমান্তৰালকৈ আজিৰে পৰা লখিমপুৰ জিলাত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ত গুণোৎসৱ। যদিও চৰকাৰী শিক্ষা বিভাগে জোৰ জবৰদস্তিকৈ জাপি দিয়া চামিলকৰণৰ অসন্তুষ্ট হৈ জিলাখনৰ উত্তৰ লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত চামৰডুবি বিহদিয়া প্ৰাথমিক বিদ্যালয়, বৰখেলীয়া বিহদিয়া প্ৰাথমিক বিদ্যালয়, তনুচুক প্ৰাথমিক বিদ্যালয়, ঘুনাসুতি আলু গোহাঁইদুৱাৰ প্ৰাথমিক বিদ্যালয়, কমলাবৰীয়াত গুণোৎসৱ বৰ্জন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এয়া লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত চামৰডুবি বিহদিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ প্ৰতিবেদন। যোৱা যাব নোৱাৰে। গৃহ তাত স্কুল ছাত্ৰ ছাত্ৰীসকলক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই নেকি? আমি ভিতৰত প্ৰৱেশ কৰিব দিয়া নাই, কাৰণ আমি বৰ্জন কৰিছোঁ যেতিয়া আমি ভিতৰত প্ৰৱেশ কৰিব দিয়া নাই। কাৰণ এই 6 দিনৰ ভিতৰতো তেওঁলোকে যে এইখন ৰিপৰ্ট তেওঁলোকে ৰিপ্লাই কৰিব পৰা নাই। আৰু এটা কথা আপোনালোকক জনালে ভাল হ'ব, আমি শিক্ষামন্ত্ৰী মহোদয়কো এই বিষয়টো অৱগত কৰিছোঁ। আৰু CRC মিলৰ পইচা দিছে মিড ডে মিলৰ পইচাখিনি তেওঁলোকে এইখন মানে যোনখন স্কুলত এমালগেমেশ্যন কৰাইছে এইখন স্কুলত পইচাটো উমাই দিয়ে, ইয়াত উমাই দিয়া নাই। গতিকে সেইটো বহুত দুখৰ বিষয়। আজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষকসকলে গুণোৎসৱৰ কাৰণে প্ৰস্তুতি চলাইছিলে নাই? তেওঁলোকে শিক্ষকসকলে প্ৰস্তুতি চলাইছে, আমি কিন্তু বৰ্জন কৰিছোঁ। ৰাইজে আমি কোনো কাৰণতে ইয়াত গুণোৎসৱ হ'ব নিদিওঁ, আৰু যেতিয়ালৈকে আমাৰ স্কুল ঘূৰাই নিদিয়ে তেতিয়ালৈকে আমি গুণোৎসৱ আজি হিন্দী আন্দোলনৰ কাৰণেও ৰাইজে আপোনালোকে মিড ডে মিল আন্তঃগাঁথনি পইচা পায় নাপায়? আমি আন্তঃগাঁথনিটো গোটেই কেইখন স্কুলৰে আন্তঃগাঁথনি বন্ধ কৰি থৈছোঁ। 2018 চনৰ পৰা যিহেতু এমালগেশ্যন হ'ল, তাৰ পিছৰ পৰা যিখিনি চৰকাৰীভাৱে পাব লাগে সকলোখিনিৰ পৰা আপোনালোকে বঞ্চিত হৈ আছে। সম্পূৰ্ণভাৱে আমি গোটেই স্কুল কেইখনে বঞ্চিত হৈ আছোঁ। আৰু আমাক এনেকুৱা কিছুমান ভেকু ভাওনা অফিচত কৰে যে আজি 5 মাহ ধৰি 6 দিন এইখন কপি আপোনালোকে দেখিছে, ডাইৰেক্টৰৰ পৰা এইখন কপি বিচাৰিছিলে যে ষ্টেটাছ অফ ষ্টুডেণ্ট। বৰ্তমান এতিয়া কণ্ডিশ্যনটোৰ কাৰণে গভৰ্ণমেণ্টে বিচৰা কাগজখিনি নথি পত্ৰখিনি ইয়াত থকা লখিমপুৰ জিলা বিষয়াই তেওঁ কিয় এইখন কাগজ ৰিপ্লাই কৰিব বিচৰা নাই? লখিমপুৰ জিলা কওকচোন, আপোনালোকে কিয় আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে? কাৰণ 2018 চনৰ পৰা আমি আমাৰ যেতিয়া এমালগেশ্যন কৰি দিলে কোনো ৰাইজে গম নোপোৱাকৈ, গতিকে তেতিয়াৰ পৰা আমি চৰকাৰৰ ওচৰত লাগি আছোঁ। কিন্তু আজিলৈকে স্কুল ঘূৰাই দিয়া নাই, কাৰণ 2 কিলোমিটাৰ ওচৰৰ স্কুললৈকে আমি ল'ৰা ছোৱালীক পঠিয়াব নোৱাৰোঁ। আমি যদি ল'ৰা ছোৱালী হ'লে আমি একো বৰ্জন নকৰিলোঁ। গতিকে তেতিয়াৰ পৰা আমি বৰ্জন কৰি আহিছোঁ আৰু বৰ্জন কৰিম, আৰু বৰ্জন প্ৰতিবাদ ইয়াত কেইখন স্কুল আছে বৰ্তমান? 4খন আছে। 4খন স্কুল একত্ৰিতভাৱে প্ৰতিবাদ কৰিছে? একত্ৰিতভাৱে আমি প্ৰতিবাদ কৰিছোঁ। সকলোৱে একে কাৰণে প্ৰতিবাদ কৰিছে? ফাইল একেটাই, ব্লক একেটাই, কেছ একেটাই। গতিকে আমি যিসকল আমাৰ স্কুলৰ ব্যৱস্থা আছিলে, ব্যৱস্থাটো অলৰেডি অসম চৰকাৰ তথা
শিক্ষা ডিপাৰ্টমেণ্টে জিলা শিক্ষা ডিপাৰ্টমেণ্টে গাফিলতি কৰি পেলাই আমাক কোনো স্কুলৰ ইনভেষ্টিগেশ্যন নকৰালে দুখন স্কুলৰ কোনো চোৱা চিতা নোহোৱাকৈ পৰিচালনা সমিতি তথা অভিভাৱকসকলক কোনো এনেকুৱা আলোচনা নকৰাকৈ এমেলগেশ্যন কৰাই দিলে 2018 চনত। তাৰ পৰা ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ গোটেই জীৱনৰ পোহৰলৈ আহিবলগীয়া শিক্ষাৰ দিশটোৱে বঞ্চিত হৈ গ'ল। হোৱাৰ পাছত এতিয়ালৈকে কোনো শিক্ষক আমাৰ স্কুলত নাই, মিড ডে মিলৰ ব্যৱস্থা নাই, ইউনিফৰ্মৰ ব্যৱস্থা নাই, কোনো আন্তঃগাঁথনিৰ ব্যৱস্থা নাই আৰু কিতাপ পত্ৰৰ ব্যৱস্থাও এতিয়ালৈকে ল'ৰা ছোৱালীবিলাকৰ নাই। তথাপিতো কিছু পুৰণা কিতাপবিলাকৰ জৰিয়তে আমাৰ গাঁৱৰ যিসকল নিবনুৱা আছে এখেতসকলৰ জৰিয়তে স্কুলখনক চোৱা চিতা কৰি ল'ৰা ছোৱালী শিক্ষাৰ ব্যৱস্থাটো কৰি আছোঁ। আৰু এইটোৰ কাৰণে আমি আজি বৰ্জন কৰিবলগীয়া হৈছে যে য'ত শিক্ষা ডিপাৰ্টমেণ্ট আছে, য'ত শিক্ষাটোৰ ওপৰতে 2009 এটা শিক্ষাৰ অধিকাৰ আইন বুলি এটা আইন প্ৰণয়ন কৰিছিলে, এই আইনৰ জৰিয়তে আজি পৰ্যন্তলৈ এমেলগেশ্যন কৰি ৰাইজে প্ৰতিবাদ কৰিছে।